নমস্কাৰ, ৰন্ধলি গহনাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মই স্বপন বনিয়া আৰু আজি কাৰখানাৰ পৰা নহয়, আজি অলপ বেলেগ জেগাৰ পৰা ভিডিঅ'টো দিছোঁ। আৰু কথাটো হৈছে মই অলৰেডি ইউটিউবত আপলোড দিছোঁৱেই যে মই এখন শ্ব'ৰুমৰ কাম কৰি আছোঁ আৰু মোৰ শ্ব'ৰুমখননো ক'ত মই তাকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু শ্ব'ৰুমৰ কাম মোটামুটি 90% হৈছে আৰু যিমানটো সম্ভৱ মই চাগে পৰহিলৈ মানে অৰ্থাৎ 12 তাৰিখে মই অপেনিং কৰিম আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু মই আপোনালোকক দেখাবলৈ দিছোঁ মোৰ এড্ৰেছটো ক'ত, নগাঁও বাইপাছৰ একদম ওচৰতে। গতিকে প্ৰথম মই শ্ব'ৰুমখন অকণমান দেখাই লৈছোঁ আপোনালোকক, কেনেকুৱা হৈছে জনাব আৰু লগতে সকলোকে ৱেলকাম। 12 তাৰিখে মোৰ শ্ব'ৰুমখনৰ অপেনিং কৰিম আৰু সকলোৱে এপাক ভিজিট কৰিব। গহনা লয় নলয় পিছৰ কথা, এপাক কেনেকৈনো কৰিছোঁ, বহুত কষ্টৰে কৰিছোঁ শ্ব'ৰুমখনৰ কামটো, কাৰণ যিহেতু এজন মই কাৰিকৰ আৰু কাৰিকৰ হোৱাৰ লগতে শ্ব'ৰুমখনতো সময় দিব লগা হৈছে যথেষ্টখিনি। গতিকে অলপ দেখাইছোঁ এই শ্ব'ৰুমৰ। আৰু এতিয়া মোৰ লোকেশ্যনটো দেখাব বিচাৰিছোঁ। এইটো হৈছে নগাঁৱৰ বাইপাছৰ একদম কাষতে থকা এখন দি নভ ধাবা। এইখন দেখিছে দি নভ ধাবা। আৰু আপোনালোকে ৰন্থলী গহনা গুগলত ছাৰ্চ কৰিলেও ইয়াৰ GPS লোকেশ্যনটো দিয়া হৈ আছে। ৰন্থলী গাঁৱলৈ সোমোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাৰ সন্মুখতে আমাৰ এটা তোৰণ তৈয়াৰ কৰা হৈছে। সেই তোৰণটো আমাৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই তত্বাৱধানত এইখিনি কাম কৰা হৈছে। গতিকে তেখেতলৈ অশেষ ধন্যবাদ আমাৰ গাঁওখনলৈ ইমান এটা ধুনীয়া চিনস্বৰূপে এই তোৰণটো দিয়াৰ কাৰণে। গতিকে এইটো দি নভ ধাবা, আপোনালোকে দেখিছে এইখন দি নভ ধাবা। গতিকে আপোনালোকে আহিব ৰন্থলী গহনা এপাক ভিজিট কৰিব। ঠিক আছে, ধন্যবাদ।